নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন চেনেললৈ। ক্ষমা কৰিব নতুন ভিডিঅ'লৈ। আৰু মই আপোনালোকক আজি কেইটামান কথা ক'ম। কথাটো কোৱাৰ আগতে মই এটা শায়ৰী শুনাই লওঁ। শায়ৰী কেইটা ল'ৰাসকলৰ বাবে দেই, তোমালোকে ভালকৈ শুনিবা। পাহাৰৰ কুলি পথাৰৰ খেলি মেলি হৈ গ'ল। মোৰ ভিডিঅ' বনালে এনেকুৱাই হয়, মানে কোনো কথা নাই। আৰম্ভ কৰিছোঁ শায়ৰীটো আকৌ প্ৰথমৰ পৰা। পাহাৰৰ কুলি ঘৰ হৰা ধূলি, বোলো পাহাৰৰ কুলি ঘৰ হৰা ধূলি, কোনোৱেচোন নকয় মোক পতাই লওঁ বুলি। তুমি কি চাই আছা? তুমিওতো ক'ব পাৰা এবাৰ পতি যোৱা বুলি। মই থৰি না নপতোঁ বুলি ক'ম, এবাৰতো ট্ৰাই কৰি চাব পাৰা, কিন্তু তোমাৰ সেইবোৰ ধান্দাই নাই। আৰু এটা কথা বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু জানেনে প্ৰকৃত দুখীয়া কোনজন? প্ৰকৃত দুখীয়া সেইজন যিজন, ইমান ভাবিব নালাগে, প্ৰকৃত দুখীয়া মই হয়। কাৰণ মই এইটো চোলা পিন্ধি আকৌ ওলাই দিলোঁ। আৰু আপোনালোকে চাগে ভাল মানুহক চিনি পাবলৈ মানে অলপ কঠিন হয় ভাল মানুহ চিনি পোৱাত। আৰু ভাল মানুহ আপোনালোকে এইকেইদিন দেখা নাই, কাৰণ মই ঘৰত সোমাই আছোঁ, ঘৰৰ পৰা বাহিৰত ওলোৱা নাই। ক'ত দেখিব ভাল মানুহ? মানে এইকেইদিন বতৰটো গেলি আছে কাৰণে মই ঘৰত সোমাই আছোঁ, সেইকাৰণে আপোনালোকে মোক দেখা নাই। আৰু বতৰটো যেতিয়া অলপ ভাল হ'ব, মানে অলপ ৰ'দ দিব, টিকা ফটা ৰ'দৰ কথা মই কোৱা নাই, অলপ ধুনীয়া ৰ'দ, মোৰ নিচিনা ধুনীয়া ৰ'দৰ কথা কৈছোঁ। সেই ৰ'দটো যেতিয়া দিব তেতিয়া মই বাহিৰত ওলাম, আৰু যেতিয়াই মই বাহিৰত ওলাম তেতিয়াই আপোনালোকে ভাল মানুহ দেখিবলৈ পাব। আজিলৈ বিদায়, বাই বাই।